একেবাৰে অসুস্থ মই। ভণ্টি অকণমান ভিডিঅ' কৰি থৈ দিছিলে মোৰ অপাৰেশ্যন হোৱাৰ পাছত। একেবাৰে অসুস্থ, কথা ক'বলৈ নোৱাৰোঁ। কি হ'ব, মোৰ অকণমানি বহুত কষ্ট পাইছে। জানেই মাকৰ অবিহনে বহুত কষ্ট হয় সন্তানৰ। মনটো বহুত বেছি দুখ লাগিছে, বহুত কষ্ট পাইছোঁ মোৰ ধুনু কলিজাৰ কাৰণে। তাই যে কিমান কান্দিছে, একো খাব ইচ্ছা কৰা নাই, একো খোৱা নাই, দিন ৰাতি টোপনি যোৱা নাই, কেৱল কান্দিয়ে থাকে।